গুড মৰ্নিং সকলোকে আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল। মোৰো ভাল বেয়াৰ মাজতে চলি আছোঁ, কিন্তু বহুত চৰ্দি কাহ একদম মাতটো বহি বহি যাই আছে, সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। চকুৰ দি পানী একদম। মাৰ ঘৰতে আছোঁ এতিয়াও। বেটা মোবাইল চাই আছে, ক্লাছ কৰা নাই, তাৰো বেয়া, গাটো বেয়া। আজি ঘৰত যাম, মানে নলবাৰীত যাম আজি আমি গৰখীয়া সেৱা পাতি কৰি পিনে যাম আৰু মানে বাবাৰ এইবাৰ থিবাপত পৰিছে, সেইকাৰণে কুস্তি চাওঁতে কৈছে সেই কৰিবৰ কাৰণে, গৰখীয়া সেৱা কৰিবৰ কাৰণে। গৰখীয়া সেৱা আমাৰ তাততো মানুহ নাপায়, সৰু ল'ৰা নাপায়েই একদম। বহুত বিচাৰিলোঁ নাপালোঁ, সেইকাৰণে ভাবিছোঁ ইয়াতে কৰি যাওঁ, আমি দেখাই যাই থাকিব চাই থাকিব। চাহ খাই ল। মালা বনাই আছে, এয়া মই বনাইছোঁ ভাত। পনীৰ, সিহঁতক খেলিবৰ কাৰণে বেলুন ফুলাই থৈ দিছোঁ। সেইপিনে খেলি আছে বেটাই। কি এইখন দেখাই দিয়া, ধেনু কাৰ ধেনু। ইয়াত শৰাইখন দিম। ভাত আঞ্জা হৈ গ'ল, চবখিনি হ'ল অলৰেডি। কাপোৰ পিন্ধাই নাই। আমাৰ মহাৰাজে দালি, এয়া পনীৰ, আলু ভাজিখিনি ক'ত থৈছ? আলু ভাজি, চব্জি, সেয়াই হৈ গ'ল। ইয়াত সেই কৰিম, ল'ৰা ছোৱালীকেইটা আহিলে আপোনালোকক দেখাই আছোঁ। গৈ আছে শ্ৰীমতীয়ে। কুমাৰ ছাতি হৰি হোটেল ব্ৰহ্মা জুই নাৰদৰ বিহা। মই এখন ঘৰত গামচা লিবা খুজিছিলো, লোৱাৰ পিছে এয়া মালা বনাই থৈছো মই ৰেডি কৰি। ভাতো নিদিলে, মেগীও নিদিলে, খালি মেগীও অলপ পাই বেছি হয় টানব লাগছিল। নহয় তখন বহাটো দিগদাৰ হ'ব না। দেখুৱা তোমালোকে মোৰ ফোন হৈছে। নহয় দিলা
এই তুই 1 মিনিট টাইম রখ দে নাপা যাবি 1 মিনিট টাইম দে যদি জীবনত বাহি দেখা হে ফুলে ফুলে পখিলা চুমিছে আইছে রে নুরে বাই গছরে ডালতে গাইছে ফুলিয়ে কুকু মাতুত পাগলো যে লিবা দেই জহুত গুছে গুড ইভিনিং এভৰিৱান যোৱাকালি আৰু ভিডিঅ' বনোৱা নহ'ল আহি পালোঁ মাৰ ঘৰৰ পৰা একদম আহি পাই বহুত গা বেয়া একদম শুই আছোঁ এতিয়া আমি গলৰ বিষ একদম কাঢ়িলে গলৰ বিষ উঠে বুকৰ বিষ উঠে যোৱাকালি গৰখীয়া সেৱা কৰিম বুলি কৈছিলে সেইখিনি কৰিলোঁ কিন্তু মই ভিডিঅ' বনোৱা একদম নহ'ল ভিডিঅ' গা বেয়া তথাপিও সেইখিনি কৰিছোঁ আৰু কিবাকৈ কৰি পিনে আহিছোঁ ঘৰ আহি পাইছোঁ 8টা বজাত ওচৰৰ বৌ এজনীয়ে ভিডিঅ' কৰিছে অকণমান মিষ্টাৰে অকণমান কৰিছে এনেকুৱাকৈ সেয়াই মই ভিডিঅ' বনোৱা নহ'লে তাত ভিডিঅ'টোত ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব
মা সোমাই গৈছে একদম আজিলৈ বাই বাই মা বাই বাই গুড নাইট গুড নাইট গুড নাইট